তৰা ঘূৰা আহি পালো গুড মৰ্ণিং, কি খবৰ সকলোৰে? নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইফালে আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু জিৰা লৈছোঁ। এইখিনি মই এতিয়া খুন্দি ল'ম। লোকেল মুৰ্গী বনাবৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এয়া লোকেল মুৰ্গী লৈছোঁ। আৰু ইফালে মোৰ কেৰাহী গৰম হৈ গ'ল আৰু পিঁয়াজ জলকীয়া দি দিলোঁ। আৰু ইয়াত পিঁয়াজ জলকীয়া দিয়াৰ পিছত মই মাংসখিনি দি দিলোঁ। ইয়াতে মাংস বহাই থৈ লৰালৰিকৈ আহিছোঁ। আকৌ মই ডাঙৰ ডাঙৰ লাই পাত নিব আহিছোঁ মাংস দিবৰ কাৰণে। এয়া আনি ল'লোঁ আৰু ধনিয়া পাত আৰু পিঁয়াজৰ পাত আনিছোঁ। ইফালে মোৰ মাংস ফ্ৰাই হৈ গ'ল আৰু ইয়াতে দি দিম। কোনে কোনে লোকেল মুৰ্গীত এনেকৈ লাই পাত দি খাই মোক কমেণ্ট কৰিবচোন। মাংসটো গোটেই ফ্ৰাই কৰি লৈছোঁ, খাব পৰা হৈ গ'ল। তাৰপিছতহে মই লাই পাতটো দিছোঁ। আৰু যিহেতু মই পানী নিদিওঁ সেইকাৰণে কালাৰটো ভিডিঅ'ত ভালকৈ অহা নাই দেই। ধুনীয়া কালাৰ হৈছে, আপোনালোকে ভাবিব যে হালধি দিয়া নাই। ভাত হৈ গ'ল, এতিয়া মই খাব আহিছোঁ। ইফালে আপোনালোকক দেখুৱালোঁ কি কি বনালোঁ। আৰু ইফালে চালাড বনাইছোঁ, পিঁয়াজ, গাজৰ, মটৰ, বিলাহী দি। এতিয়া ভাত পানী খাই বৈ আজৰি হৈ লওঁ। আপোনালোকে মোক কমেণ্ট কৰিব কেনেকুৱা লাগে মোৰ ভিডিঅ'বিলাক। এতিয়া খাই মেলি আজৰি হওঁ আৰু পিছত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই যাব দেই। ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া কাপোৰ চিলাব ওলাইছোঁ। এয়া মেচিনত বহি লৈছোঁ আৰু পেহীহঁতৰ বিয়াৰ কাৰণে কাপোৰযোৰ আনিছিলোঁ যে আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া চিলাব ওলাইছোঁ আৰু মেচিনত বহি লৈছোঁ। দিনটো কিমান কাপোৰ চিলাব পাৰোঁ নাজানো। আৰু এতিয়া চিলাই যাম আৰু খাই বৈ আজৰি হ'লোঁ। এতিয়া এয়া মেহেন্দি লৈছিলোঁ, বিয়া খাব যে গৈছিলোঁ মোৰ লগৰ পেহী ছোৱালীজনী। এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন মোৰ মেহেন্দিখিনি। এতিয়া দিনটোৰ কাৰণে কাপোৰ চিলাব বহিছোঁ, আপোনালোকে চাই যাব। ব্লাউজটো জুখি মাখি কাটি ল'লোঁ। এতিয়া চিলাব ওলাইছোঁ আৰু পিঠিখন এনেকৈ চিন দি থৈ দিছোঁ। এতিয়া কাটি ল'ম। ব্লাউজটো চিলোৱা হৈ গ'ল আৰু পিঠিফালে ৰছী বন্ধা দিছোঁ, সৰু ছোৱালী তাই। চাদৰখনো মোৰ দহি বতা হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কাপোৰযোৰ কমেণ্ট কৰিবচোন। চাদৰ মেখেলাযোৰ মোৰ চিলাই মেলি ৰেডি হ'ল আৰু ইষ্টটো অকণমান দিছোঁ, যিহেতু নতুন কাপোৰত বেছি ইস্ত্ৰি দিব নোৱাৰি। অকণমান দিছোঁ আৰু এতিয়া বিয়াত নিবৰ কাৰণে সাজু কৰি থৈ দিলোঁ। আৰু এযোৰ মেখেলা চাদৰ মই দহি বাতিলোঁ আৰু ইয়াৰ মেখেলাখনো চিলাই মেলি ৰেডি কৰিলোঁ। আৰু এখন চাদৰ মই দহি বাতি আছোঁ। এয়া কেনেকুৱা লাগিছে। এতিয়া এযোৰ মই ৰিহা চিট চিলাব ওলাইছোঁ। কেনেকুৱা লাগিছে। ৰিহা চাদৰ মেখেলাযোৰ চিলোৱা হৈ গ'ল। এতিয়া দহি বাতিবৰ কাৰণে সূতা ৰেডি কৰিছোঁ। এতিয়া দহি বাতি লওঁ। এতিয়া আৰু এটা ব্লাউজ চিলাব ওলাইছোঁ, জুখি মাখি ৰেডি কৰিছোঁ। ইফালে আৰু বাকীখিনি চিলাই ৰেডি কৰিলোঁ আৰু ৰিহা চাদৰখনো দহি বতা হৈ গ'ল। ব্লাউজটো চিলাব ওলাইছোঁ আৰু ইফালে চিলোৱা হৈ গ'ল মোৰ ব্লাউজটো। আৰু এতিয়া চাদৰখনো দহি বতা হৈ গ'ল। এতিয়া পাটৰ চিট এযোৰ চিলাব ওলাইছোঁ আৰু ইয়াক কেনেকুৱা লাগিছে আপোনালোকে পাটৰ চিটযোৰ কমেণ্ট কৰি ক'বচোন। এতিয়া চিলাই মেলি ল'লোঁ আৰু ইয়াৰ হৈ গ'ল চিলোৱা। এতিয়া আকৌ ব্লাউজটো কাটি লওঁ। চক এটুকুৰ হাতত ল'লোঁ আৰু ব্লাউজটো এতিয়া জুখি মাখি চিন দি ল'লোঁ। চিন দি লোৱা হৈ গ'ল, কাটি লওঁ। এয়া কাটা হৈ গ'ল। ইফালটো পিঠি আৰু ইফালটো বুকফাল হয়, ইফালে হাত আছে। এতিয়া চিলাই লওঁ। ব্লাউজটো চিলোৱা হৈ গ'ল। এয়া পিঠিফালে ফালা দিছোঁ আৰু গুদান দিছোঁ, আগফালটো বক্স টাইপৰ দিছোঁ। চিলোৱা হৈ গ'ল মোৰ গোটেইবোৰ। এতিয়া চাদৰখন দহি বাতিব লৈছোঁ। ইয়াক সূতাবোৰ ওলাই লৈছোঁ। এটা নীলা এটা পিংক কালাৰৰ দিছোঁ। গোটেইখিনি চিলোৱা হৈ গ'ল মোৰ। এয়া দহি বতাও হৈ গ'ল। এতিয়া গোটেইখিনি ইস্ত্ৰি দি থৈ দিছোঁ। এয়া এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে ৰিহা চিটযোৰ আৰু পাটৰ চিটযোৰ কমেণ্ট কৰিবচোন আপোনালোকে। আজি হৈছে নেক্সট দিনাখন আলু আৰু বিন ভাজিছোঁ মই। ইফালে আকৌ গাখীৰ বহাই দিছোঁ। এয়া গাখীৰ উতলি আছে মোৰ। ভাত হৈ গ'ল। এতিয়া ভাতখিনি খাই লওঁ। লৰালৰিকৈ টাউনত যাব লাগিব। খাই মেলি ওলাই লৈ ইয়াক কণী আৰু আলু ভাজি এনেকৈ খাই লওঁ। ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া টাউনত গৈ আছোঁ। ইফালে পেহী আৰু ভণ্টি আছে মোৰ লগত আৰু এতিয়া গৈ থাকোঁ। টাউনত গৈহে আপোনালোকক লগ পাই আছোঁ দেই। টাউন পালোহি আৰু আমি এতিয়া ইয়াতে টাউনত ৰখি আছোঁ। অলপ কিবা কিবি বজাৰ আছে কৰিবৰ কাৰণে। ইয়াৰ ভণ্টিয়ে কিবা ফোন কৰি আছে আৰু ইফালে পেহীয়ে হাঁহি আছে। ৰিচাৰ্জৰ দোকানত আহি আছোঁ আমি। দাদাৰ দোকানত আহিলোঁ আৰু দাদাৰ দোকানৰ ভিতৰত নোসোমোৱাৰ কাৰণে মোক দাদাই ভাবি আছে কিয় নোসোমাই। দাদাৰ দোকানৰ ফ্ৰণ্টতে থিয় হৈ আছোঁ মই।
এতিয়া বোলে পেহীয়ে কিবা ভৰিত পিন্ধা আঙুঠি লৈ বিয়াত দিবৰ কাৰণে এতিয়া চাই আছোঁ কোনযোৰ ভাল লাগে কোনযোৰ বেয়া লাগে তেনেকৈ চাই আছোঁ আৰু এতিয়া এইযোৰ ল'লোঁ আমি আহিলোঁ আমি সোণাৰী দোকানৰ পৰা এতিয়া বজাৰখনলৈ অলপ গৈ থাকোঁ টাউনত আহি আৰু এইখন দোকানত নোসোমোৱাকৈ মই কেতিয়াও যাব নোৱাৰোঁ এইখন দোকানতো সোমাবই লাগিব এতিয়া আৰু সূতাৰ দোকানত আহি সোমাইছোঁ আপোনালোককো দেখুৱাই দিছোঁ নাই নাই মই চিনি পাম দেখা লাগো ওলাচোন ভালকৈ ওলাই নাই মই অলপ চিনি পাম না অঁ এইটো খাৰ হৈ যায় অলপ হেৰি এই তাতে মই এতিয়া আমি হোটেলত সোমাইছোঁহি আৰু চাহ খাবৰ কাৰণে ইফালে ডাঙৰ পেহীক লগ পালোঁ পেহীহঁতক লগ পালোঁ এইটো ডাঙৰ পেহী বৌ জেঠীহঁতৰ ডাঙৰ বৌ আৰু সৰু বৌ এইটো বৌ আৰু এইটো আমাৰ ডাঙৰ পেহী চাহ খুৱাই বোলে আমি এতিয়া হোটেলত সোমাইছোঁ চাহ খাবৰ কাৰণে এইটো ডাঙৰ পেহী হঠাতে পেহীক লগ পালোঁ আৰু পেহীয়ে ক'লে চাহ খাওঁ বুলি ফুটপাথৰ দোকান এখনতে সোমালোঁ আমি আৰু ইয়াত গাখীৰ চাহ আৰু কেক নিমকি লৈছোঁ আৰু এনেকৈ এতিয়া খাই লওঁ আৰু আমি চাহ পেহীহঁতো গ'লগৈ আমি অলপ কিবা কিবি বজাৰ কৰিলোঁ এতিয়া আকৌ ফুচকা দোকানত সোমাইছোঁ ফুচকা খাবৰ কাৰণে সেয়া চাহ আমাৰ মেডামে লুকাইছে তাইকো লগ পালোঁহি এতিয়া আমি ফুচকা খাই লওঁ দেই ইয়া ফুচকা খাব আহিছোঁ দেই গাড়ীৰ পৰা নামিলোঁ আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আমি ঘৰ পামেই আৰু বেছি দূৰ নাই আৰু পিছফালে ভণ্টি আছে এইটো সৰু পেহী আমাৰ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈকে আৰু ঘৰত গৈহে আপোনালোকক লগ পাই আছোঁ দেই এইটো সৰু পেহী আমাৰ টাউনৰ পৰা আহি ভাত পানী খাই বৈ ফ্ৰেছ চেছ হৈ এতিয়া আকৌ অকণমান আমি পেহী মই যাব ওলাইছোঁ জেঠীহঁতৰ ঘৰত এতিয়া গৈ থাকোঁ আৰু এয়া পথাৰৰ মাজে মাজে গৈ আছোঁ আমি জেঠীহঁতৰ ঘৰত সৌখন গাঁওখন যে জেঠীহঁতৰ সেইখনেই আছে গাঁও সৰুটো পেহী আৰু মই গৈ আছোঁ পথাৰে পথাৰে জেঠীহঁতৰ ঘৰত আৰু আমাৰ পেহীয়ে গমেই পোৱা নাই মই ভিডিঅ' কৰি আছোঁ বুলি কিবা কিবি কৈ আছে আৰু গৈ আছোঁ পথাৰৰ মাজে মাজে পেহীয়ে এতিয়াহে গম পাইছে মই ভিডিঅ' কৰি থকা বুলি কিহৰ ভিডিঅ' কৰিছা বুলি পেহীয়ে কৈছে এতিয়াহে বোলে লাজ লাগিছে আৰু গৈ থাকোঁ আৰু পথাৰে পথাৰে জেঠীহঁতৰ ঘৰত ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো চবেই লাজ কৰে আৰু এতিয়া আমি গৈ থাকোঁ পথাৰৰ মাজত আহি থাকোঁতে এয়া ধুনীয়াকৈ সৰিয়হ খেতি কৰা দেখিলোঁ আৰু বহুত খেতি কৰিছে ইয়াতে গোটেই পথাৰখনে সৰিয়হ খেতি কৰিছে দুবাত দুবাতকৈ ওলাইছেহে বেলিও মাৰ গ'লগৈ আৰু আমিও আহি আহি জেঠীহঁতৰ ঘৰ পালোঁহি যি হৈছে নেক্সট দিনাখন ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ চাকি দি মেলি আকৌ ফুল ছিঙিলোঁ এতিয়া আকৌ ফুলৰ মালা গাঁঠিলোঁ আৰু কালি আমি জেঠীহঁতৰ ঘৰৰ পৰা আহোঁতে বহুত ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ' নকৰিলোঁ আহি আখৈ ফুটালোঁ আখৈ মালা গাঁঠিলোঁ আৰু কিয় গাঁঠিছোঁ ক'ত নিব কৈ আছোঁ এইটো ৰুমত আহিছোঁ আকৌ জননীটো ইয়াতে থৈ দিছে আৰু আখৈ মালা আৰু ফুলৰ মালা এনেকৈ ৰেডি কৰিছোঁ ইয়াতে থৈ দিছোঁ মই জননীটোত আমাৰ শুনো মনে মনে আহি মোক পিছফালৰ পৰা আহি দৰ্জা মাৰি থৈ দিছে মোৰ ৰুমৰ ভিতৰত সোমোৱা দেখা পাই মই বোলে কইনা আৰু সি বাহিৰ ফালে দৰ্জা মাৰি ৰখিছে বিয়াত যাবৰ কাৰণে এয়া সৰু জেঠী আৰু ডাঙৰ জেঠী আহিলে এইফালে বৌ আহিল আৰু মাইনা আহিলে এয়া সৰু জেঠী কিবা কৈ আছে আৰু এতিয়া সকলোবোৰ ৰেডি কৰি দিলোঁ আৰু অকণমান ৰেডি কৰিব আছে সেইখিনি ৰেডি কৰি লওঁ আৰু চাহ তাহ দি লওঁ জেঠীহঁতক চাহ বনাইছোঁ জেঠীহঁতক দিবৰ কাৰণে সেয়া চাহ হৈ গ'ল মোৰ এতিয়া বিস্কুট আৰু লাল চাহ আৰু জেঠীহঁতক দি লওঁ বিলাহী তৰা ঘূৰা আহি পালো আগবঢ়াই নি আহি ৰভা খুটা হেলেকা কইনা ঘূৰাৰ তিৰি মুখা চকু কেইটা পেলেকা নিবালৈ নানিলে লুৰি
পথৰে পথৰে আহি পালো ভুই খাই গল ভৰি চাহো নাই পানীও নাই চাহো নাই পানীও নাই তামোলো নাই বৌয়ে গায় তা মই একে নৰম মই গান গাবা ভালে আমাৰ চব ৰেডি কৰা হৈ গ'ল ধূপ চাকি দি আৰু এতিয়া মাইনাই সেৱা কাঢ়িছে যিহেতু তুলনি বিয়া মাইনাই হ'ব দৰা আৰু বতাহখন ধৰিব লাগিব বুটাখান ল দে বুটাখান থ মাথা ল পিছত চাব নাগে না পিছলৈ চাব নাগে আমি এটা অলপ ওপৰত কি চাম অলপমান চেণ্ডেল যে ইয়াতে কাছ উঠে দিয়া মুনা এটা লাগব চেণ্ডেল পিন্ধাৰ বুলি তাই ঘৰ মানে কি তুমি খুৰা খবৰ দিবা নালাগে তুমি যা 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 জেঠী মা আৰু পেহীহঁত গ'লগৈ বিয়াত আৰু আমাৰ ডাঙৰ পেহীৰ এই সৰু মাইনাজনীৰ জননী দিছিল আমাৰ ঘৰত তেনেকৈ আৰু জননী লৈ গ'ল সৰুকৈ পাতিছে ইমান ডাঙৰকৈ পতা নাই সেইকাৰণে বিশেষ মানুহ নিয়া নাই আৰু আমাৰ ঘৰৰ ভাইটি গাড়ীখনতে বেটাৰী গাড়ীখনে গ'লগৈ মাহঁতে এতিয়া মই ঘৰত অকলে আৰু মই বিয়াত নেযাওঁ সেইকাৰণে আৰু মাহঁতে গ'লগৈ আৰু ক'ত কি কৰিলোঁ সকলোবোৰ দেখুৱাই গ'লোঁ আপোনালোকক কি বিয়া হয় মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰিব আৰু যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিবিলাকে নতুনকৈ আহিছে আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ সকলোকে আজিলৈ বাই বাই